বন্ধুসকল এয়া বৰ্তমান দাদাই বেলি আছে ৰুটি আচলতে দাদা মই বস্তুটো বনাম ৰুটিটো বনাম মই তাত বহিম আৰু দাদা এতিয়া বৰ্তমান বেলি আছে ইয়াতে মই অকণমান দাদাৰ ওচৰলৈ লৈ গৈছোঁ ৰুটি বেলাটো দেখাই দিছোঁ বাৰু তাৰপিছত এয়া আটাটো বন্ধুসকল এটা কথা ক'ব লাগিব যোনটো আটা গুলিছে বন্ধুসকল এই আটাটো কিন্তু চাবলৈ কিন্তু হেৰি ৰসগোল্লাৰ নিচিনা লগা নাই যে বাৰু বন্ধুসকল আপোনালোকে কমেণ্টত জনাব দেই মোৰতো ৰসগোল্লা যেন পাইছোঁ দেই আৰু দাদাই নৱটো বনাই পেলাই মাংসটো আৰম্ভ কৰিম বুলি ভাবিছোঁ বনোৱা হোৱা নাই কেতিয়া হ'ব কেতিয়া খাওঁ এনেকুৱা লাগি আছে হয় বিশেষকৈ ইমানটোৱে আৰু যাতে নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যাতে সবাই ভালকৈ খাওক আৰু যাতে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব জৰুৰ তাইতে হয় দাদা এটা কথা ক'ব বিচাৰিছোঁ কি জানে বন্ধুসকল আমি ঘৰত সদায় খাওঁ দেই মাংস মাছ ডিম সদায় খাওঁ আমি কিন্তু এসাঁজ মিলি পেলাই এটা বাহিৰত সুন্দৰময় পৰিৱেশৰ লগত খোৱাটো এটা আনন্দই উপভোগেই বেলেগ বন্ধুসকল এতিয়া আমি বৰ্তমান দাদা এটা ঘৰত খাইছোঁ পাছত এইটো ভিডিঅ'তেই পাছত চাব মই বৌ দাদা মিলি পেলাই মাংস পুৰা খাম আৰু আপোনালোককো খুৱাম ব'লক এতিয়া ভিতৰলৈকে যাম আৰু যোৱাৰ পাছত এতিয়া চাওক বৌয়ে মাংস বনাইছে বৌয়ে মাংস বনাইছে একো নাই বস্তুটো বৌ অহা নাই যদি ময়ে উঠাই দিওঁ বৌ উঠাকচোন এইটো বৌয়ে উঠাই দিব এতিয়া বস্তু মাংসটো সিজিছে নাই বা যদি সিজিছে ভাল কথা আজি বৌৰ হাতৰ ৰন্ধা মাংস খাম মই বহুত সৌভাগ্যৱান মই বুলি ক'ব লাগিব সঁচাকৈ বহুত মানে ভাল এটা লুক আহিছে পানী নিদিয়ে নে বৌ আচ্ছা জোলটো লাগিব ঠিকে আছে হেল্ল' বন্ধুসকল এতিয়া আমি মোৰ পূৰা একদম মানে কি ক'ম সঁচাকৈ বহুত খালোঁ মই ভাগৰি গৈছোঁ বন্ধুসকল আৰু এতিয়া মই পূৰা নিয়ৰ কুৱাশাৰ ভিতৰত মানুহে যি খানা খায় আমি মাংস জ্বলাবলৈ গৈছোঁ এই চকী লৈ পেলাই তাত বহিবলৈ কাৰণ সুবিধা ল'ব লাগিব নহয় বা গৈছে দাদা গৈছে মোৰ বৌ গৈছে বৌ আছে মই আছোঁ আৰু দুইটা ভাইটি আহি আছে আমি চবেই মিলি পেলাই খানা খাম আজি খানা মাংস কৰি পেলাই খাম আৰু আপোনালোকক দেখাম মোৰ বহুত ভাগৰ লাগিছে দাদা ঘৰৰ পৰা এতিয়া গৈ আছোঁ বহুত দূৰ মিনিমাম 3 কিলোমিটাৰমান খোজকাঢ়িলোঁ গাড়ী ঘোঁৰা নাই বন্ধুসকল কি কৰিম আৰু মোৰ বাইক লৈ অহা নাই একো নাই হেল্ল' বন্ধুসকল বৰ্তমান মই আৱাজটো লাহে লাহে কৈছোঁ কিয় কাৰণে এতিয়া চবেই ঘৰত শুই আছে এইটো মই ধুনীয়াকৈ মৰমত আৱাজটো কৈছোঁ বন্ধুসকল আৰু মোৰ দাদাই হাতত ধৰি আছে মই ঠেং পৰিছোঁ দাদা আছে দাদা এতিয়া পৰি থাকিব আৰু সেয়া মোৰ বৌয়ে হাতত চাইছেই বৌৰ হাতত নাই বৌৰ হাতত নাই আৰু মচলাটো আমাৰ এই তাত আছিলে আৰু এয়া ধুনীয়াকৈ পানী জাৰ চাহ লৈ লৈছোঁ কিয়নো পানী খাব লাগিব আমাৰ আৰু এয়া এঙাৰ আৰু প্ৰায় বাজে বুলি কেইটা বাজে টাইমটো চাওঁ তাত মোবাইলত চাওঁ বন্ধুসকল টাইমটো আপোনালোকক দেখাই আছোঁ প্ৰায় যোনটো লিমিটেড টাইম মই লিমিটেড টাইমটো আপোনালোকক দেখাই আছোঁ বন্ধুসকল লিমিটেড টাইমটো মই আপোনালোকৰ ওচৰত দিছোঁ সেই বস্তুটো যিটো চাব পাইছে 11:47 যিহেতু ঘৰৰ চবেই শুই আছে আমি 11:47ত আমি ধুনীয়াকৈ মাংস পুৰা খাই আছোঁ বন্ধুসকল আৰু বৌদি হাতত মাংসৰ টুকুৰা বৌদি এতিয়া কৰককৈ মাৰিব তৰককৈ ভাঙিব এইটো বৌদিও খাই আছে আৰু বন্ধুসকল আজি এটা কথা ক'ব বিচাৰিছোঁ আজি জানুৱাৰী শেষ মানে প্ৰথমটো দিন আজি প্ৰথমটো দিনত এনেকৈ স্বাগতম কৰি পেলাই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধু টাটা গাইজ বাই বাই গুড নাইট